নমস্কাৰ মই সৈয়দা নীলুফা আনাম মোৰ ঘৰ নাজিৰা বাপুজী পথত এগৰাকী উচ্চ শিক্ষিত যুৱতী ব্যৱসায়িক সফলতা মহিলা আৰ্থিক স্বাৱলম্বিতাৰ এক উন্নত নিৰ্দেশন আৰু আদৰ্শ মই উচ্চ শিক্ষা গ্ৰহণ কৰি চাকৰি পিছত দৌৰি নাথাকি মই নিজৰ এটা সৰুকে ব্যৱসায় আৰম্ভ কৰিলোঁ বিয়া দৰা যোৱা বাহন জন্মদিন সাংস্কৃতিক আদি অনুষ্ঠানত পুষ্পসজ্জা তথা বেলুনৰ সজ্জা কৰি স্বাৱলম্বী হোৱা নাজিৰাৰ এগৰাকী যুৱতী নাম তেওঁৰ নীলুফাৰ আনাম যিটো ডেকৰেশ্যনৰ ব্যৱসায় হয় আপোনাৰ যিটো বিয়া বাৰু হওক আৰু বিভিন্ন বাৰ্থডে বা যিকোনো মানে পাৰ্টি ডেকৰেশ্যন কৰা আৰু মই নিজেও এই ক্ষেত্ৰত স্বাৱলম্বী হ'বলৈ চেষ্টা হৈছোঁ যিমানখিনি পাৰি আৰু লগতে 2-4জনক সংস্থাপন দিবলৈ পৰাও মই হৈছোঁ নাজিৰাৰ বাপুজী পথৰ নিবাসী নীলুফাৰ আনাম উচ্চ শিক্ষা লাভ কৰাৰ পিছতো চাকৰিৰ বাবে ৰৈ নাথাকি নিজৰ সৃষ্টিশীল কৰ্মৰে বিয়া দৰা যোৱা বাহন জন্মদিনৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আদিত পুষ্পসজ্জা বেলুন সজ্জা আদি কৰি নিজৰ উপাৰ্জনৰ পথ বাছি উলিয়াইছে লগতে আন কেইবাজনো যুৱক যুৱতীক উক্ত ক্ষেত্ৰত কৰ্ম সংস্থাপনো দি আহিছে ব্যৱসায় কৰা প্ৰায় আপোনাৰ 4 বছৰ পাৰ হৈ গৈছে মোৰ সৰুকে দোকান এখনো লৈ থোৱা আছে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কমপ্লেক্সত আৰু দোকানখনৰ লগৰ পৰাই দোকানখনতে মই যিহেতু গাড়ী সজোৱা কামখিনি সেইখিনি কৰোঁ আৰু বাকী কামখিনি য'ত যেনেকৈ থাকে সেয়ে কৰোঁ আচলতে অনুপ্ৰাণিত বুলি ক'ব নোৱাৰি মই এইবোৰ কাম কৰি ভাল পাওঁ আৰু যিহেতু মই ছবিৰ লগত সৰুৰে পৰা জড়িত হৈ আছোঁ আৰু এইবোৰ ক্ৰাফ্টৰ কাম বা বিভিন্ন ধৰণৰ এইসব সজোৱা কামবোৰ কৰি মই ভাল পাওঁ সেয়া ভাবিলোঁ কিবা এটা অলপ বেলেগ ধৰণৰ কৰোঁ আৰু সেই অলপকৈ কৰোঁতে বস্তুখিনি আগবাঢ়ি গৈ থাকিলোঁ নীলুফাৰ আনামে ইয়াৰ উপৰিও সৃষ্টি কলা কেন্দ্ৰ নামেৰে বাপুজী পথত নামতি আৰু সুন্দৰ পুখুৰী অঞ্চলত 3খনকৈ চিত্ৰকলা কেন্দ্ৰ খুলি ছাত্ৰ ছাত্ৰীক চিত্ৰ ভাস্কৰ্যৰ প্ৰশিক্ষণ দিয়াৰ লগতে নাজিৰা উন্নয়ন প্ৰাধিকৰণ কমপ্লেক্সত এখন দোকান খুলি ৰাইজক এই সেৱা আগবঢ়াই আহিছে মই নৱপ্ৰজন্মক এয়াই ক'ম যে আপোনালোকে শিক্ষা গ্ৰহণ কৰি চৰকাৰী চাকৰিৰ কাৰণে ৰৈ নাথাকি যদি নিজেই নিজক স্বাৱলম্বন কৰাৰ ক্ষেত্ৰত কিবা ব্যৱসায় হওক বা যিকোনো আপোনালোকৰ নিজৰ যিটো ক্ৰিয়েটিভিটি আছে সেই ওপৰত যদি সেই বস্তুটো আপোনালোকে ব্যৱসায় হিচাপে লৈ যায় তেতিয়াহ'লে আপোনালোকে নিজেও স্বাৱলম্বী হ'ব পাৰিব আৰু লগতে 2-4জনক সংস্থাপনো দিব পাৰিব নীলুফাৰ আনাম সকলোৰে বাবে আদৰ্শ হওক তাৰে কামনা কৰিলোঁ ব্যতিক্ৰমৰ ফালৰ পৰা যিহেতু মই এগৰাকী নাৰী হৈও এই কাম কৰিছোঁ মোৰ কামৰ আচলতে ডাঙৰ সৰু বৰ সেইবোৰ একো নাইকিয়া কাম কৰিবলৈ কোনো লাজ কৰিব নালাগে আপোনাৰ যদি সেইটো কোৱালিটি আছে আপোনাৰ যদি ক্ৰিয়েটিভিটি আছে আপুনি পুৰুষ হওক মহিলা হওক সকলোৱে ওলাই আহি এই কাম কৰিব পাৰে